নমস্কাৰ মই হিমাক্ষী আপোনালোক সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল আৰু আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু এতিয়া ৰাতিপুৱা 8টা বাজিছে তো গা পা ধোৱা কাম সব শেষ এতিয়া ওলাই মিলি ৰেডি হওঁ পটাৰপট কাৰণ আজি যাম আমি গুৱাহাটী এটা বিশেষ কাৰণত গুৱাহাটী যাম গম পাব আপোনালোকে কি বিশেষ কাৰণত গুৱাহাটী যাম ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক এতিয়া মই অলপমান একদম লাইটকৈ মেকআপ কৰিম তাৰপিছত মেখেলা চাদৰ পিন্ধিম আপোনালোকক দেখাম চাই থাকক বঢ়িয়াকৈ আৰু মোৰ মেকআপটো হৈ গ'ল লিপষ্টিকটো লগোৱা নাই গোটেইখিনি ওলাই মিলি লাষ্টত লগাম লিপষ্টিকটো আৰু যেহেতু আমি দিনতে যাম তাকো গুৱাহাটীলৈ যাম আৰু গৰমো পৰিছে অলপ অলপ সেইকাৰণে একদম চিম্পলকৈ ৰাখি দিছোঁ এতিয়া পটাৰপট ওলাই মিলি আপোনালোকক লগ পাই আছোঁ আৰু মই ওলাই মিলি ৰেডি হৈ গ'লোঁ বাকী মোৰ ফুল লুক আপোনালোকক দেখাই আছোঁ ৰ'বক আৰু এতিয়া 9টা বাজু হৈছে তেতিয়া আমি আৰু যাম লাহেকৈ ফাৰ্ষ্ট মাৰ ঘৰত যাম কাৰণ মাও যাব আজি আমাৰ লগত আৰু এতিয়া আমি আহিলোঁ ঘৰৰ পৰা আৰু এইফালে আমাৰ প্ৰতিদেৱ তেখেতে আজি নাযায় বাৰু এতিয়া মোক জাষ্ট মাৰ ঘৰলৈকে থৈ আহিব চাই থাকক কেৱল আপোনালোকে মই আপোনালোকক ধুনীয়াকৈ চবখিনি দেখাম কি কাৰণত যাই আছোঁ গুৱাহাটী আৰু এতিয়া আমি গাড়ীত অলপ খানা ভৰাই আছোঁ নহ'লে এইখন চলিব কেনেকৈ সেইকাৰণে অলপ খানা পিনা খুৱাই ল'লোঁ এইখনকো তাৰপিছত আমাৰ মেইন যাত্ৰা আৰম্ভ হৈ যাব আৰু আজি আহি পালোঁ মই মাৰ ঘৰত এতিয়া দৰ্জা খুলি দিয়া নাই ৰ'ব মই কলিং বেল দি দিওঁ আৰু এয়া মোক দৰ্জা খুলি দিলে চাওকচোন কলেজা হলি শোনো হাই দিছে হাই ঐটো কি কি হামুৰ পৰা উচ্চে মাত্ৰাত নেকি আমাৰ কলেজাই হয়নে এয়া মা ধুনীয়াকৈ ৰেডি হৈছে তো যাব ৰেডি একদম কেনেকৈ লাগিছে বৰ ভাল লাগি আছে আৰু এইফালে আমাৰ মেইন মানুহ কলিজা হয়নে আৰু এয়া কলিজা টাটা দিছোঁ আমি কিন্তু তাই টাটা দিব পৰা নাই তাইৰো মানে যাব ইচ্ছা চুনো টাটা টাটা যাওঁ দে চুনো আৰু এইফালে আমাৰ গাড়ী এতিয়া আমি যাওঁ ৰ'ব মানে আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল মা বঢ়িয়াকৈ বহি লৈছে এইফালে দাদাই ধুনীয়াকৈ গাড়ী চলাব আৰু এইফালে মই আছোঁ আৰু এজন মানুহ আছে আপোনালোকে নিশ্চয় গম পাইছে কোন হ'ব আহি আছে দিব অলপ পাছত এতিয়া যাই আছোঁ আমি তেখেতৰ ঘৰলৈ এয়া আহিছা বঢ়িয়া মাস্কখন খুলি অলপ মুখখন দৰ্শন দিয়া আকৌ ৰাইজক দৰ্জা মাৰি আছিলোঁ আহি গ'লোঁ দিয়ক ভাল লগা দিন এটা একদম এতিয়া আৰু আমি যাই আছোঁ আৰু অৱশেষত আহি কিবাকৈ শৰাইঘাটখন পালোঁ ৰ'ব আৰু বা কিমান ভিৰ গুৱাহাটীৰ ভিতৰত বা কেনেকুৱা যাম নাজানো আৰু কিবাকৈ আহি শৰাইঘাটখন পাই গ'লোঁ আৰু ফাইনেলি আমি আহি পালোঁ মেইন জেগা আৰু এইটো হ'ল নেটফি হাউচ আপোনালোকক দেখাম বাহিৰৰ পৰা এতিয়া ভিতৰ ভাগ দেখাই দিওঁ কাৰণ আমি গাড়ীৰে ইতিমধ্যে ভিতৰত সোমাই আহিলোঁ বাহিৰৰ পৰা দেখাই আছোঁ মানে একদম মেইন গেটৰ সেইখিনি মই ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ গাড়ীত আছিলোঁ তথাপিও যাওঁতে মই চেষ্টা কৰিম সেইখিনি ভিডিঅ' কৰিব এতিয়া আপোনালোকক বাকীখিনি দেখাই আছোঁ ৰ'ব ভিতৰত ধুনীয়া এখন এক্সিবিশ্যন চলি আছে হেণ্ডলুমৰ তো ভিতৰত যাই আমিও ইমান ভালকৈ গম পোৱা নাই ভিতৰত গ'লেহে গম পাম দেখাই আছোঁ চাই থাকক এয়া আমাৰ হিমাৰ পূৰা ফুল লুক কেনেকুৱা লাগিছে জনাব আৰু আজি মই মেখেলা চাদৰৰ লগত ভৰিত বাৰু জোতা পিন্ধি আহিছোঁ কাৰণ সেইটো কমফৰ্টেবল হয় আৰু এইফালে এটা ধুনীয়া চিলভাৰ নেক পিচ মই ষ্টাইল কৰিছোঁ মেখেলা চাদৰৰ লগত কেনেকুৱা লাগিছে জনাব আৰু এয়া কাপোৰযোৰ এয়া নেটফি হাউচ এইটো এৰিয়া এইফালে আমাৰ মোৰ লগত অহা সংগী দুগৰাকী এতিয়া আমি ভিতৰত যাম বোলা আৰু এয়া চাওক ইয়াতে আহিছোঁ আমি ইয়াত লিখা আছে চিল্ক ফেব এক্সিবিশ্যন কাম চেল অফ চিল্ক হেণ্ডলুম ফেব্ৰিক আৰু ষ্টাৰ্টিং ডেট 25 মাৰ্চৰ পৰা 7 এপ্ৰিল আৰু টাইম 11 পৰা 8টা বজালৈকে গতিকে আপোনালোকে আহিব নেটফি হাউচ এইটো এড্ৰেছ এতিয়া আমি ভিতৰলৈ যাওঁ ৰ'ব দেখাই আছোঁ আপোনালোকক আৰু এয়া আহি পালোঁ নেটফি কনভেনশ্যন চেণ্টাৰ ইয়াৰ ভিতৰতে হৈ আছে আমি যাম এতিয়া আৰু
এয়া চাওক আৰু এতিয়া আমি ইয়াৰে ভিতৰত যাম এইফালে এক্সিট হয় এইফালে এণ্ট্ৰি হয় তো চাওকচোন বাহিৰত কিমান ধুনীয়াকৈ এইবিলাক থৈ দিছে আৰু ইমান ধুনীয়া ধুনীয়া কাপোৰ গোটেইখিনি ইউনিক হয় একদম মেখেলা চাদৰ হওক শাৰী হওক চেলৱাৰ শ্বুট হওক তো এতিয়া আমি ভিতৰলৈ যাওঁ আপোনালোকক মই যিমানখিনি পাৰোঁ ধুনীয়াকৈ দেখাম আপোনালোকে আহিব ভিজিট কৰিব বহুত বেছি ধুনীয়া হয় চবখিনি কাপোৰে এতিয়া এণ্ট্ৰি কৰি উঠি আমি বৰ্তমান ইয়াত নাম লিখি আছোঁ চবকেইটাই আৰু তাৰপিছত আমি ধুনীয়াকৈ এক্সিবিশ্যনখন খামো আমিও চাম চাই থাকক আৰু ইয়াত বিভিন্ন জেগাৰ পৰা দোকান আছে ইয়াত অসম তাৰপাছত এইখিনি অসমৰ হয় আৰু এইফালে বিহাৰৰ আছে এয়া চাওক বিহাৰ এইফালে অসম তাৰপাছত এইফালে বিহাৰৰ এয়া অসম আকৌ বিহাৰৰ এনেকৈ ভিন্ন ষ্টল আছে ইয়াত ভিন্ন দোকান আছে গতিকে আপোনালোকে একদম সুন্দৰকৈ আহি ভিজিট কৰিব পাৰে আৰু এয়া চাওক একদম ধুনীয়া ধুনীয়া শাৰী এয়া লখিমপুৰৰ এয়া অসম আৰু এইখন মণিপুৰৰ হয় ধুনীয়া মণিপুৰৰ জুৱেলাৰী বিৰাটে ধুনীয়া আৰু এইফালে এইখন অসমৰে হয় আৰু ইয়াতো ধুনীয়া ধুনীয়া জুৱেলাৰী আছে আৰু এইখনো অসমৰে হয় আৰু ইয়াতো এয়া চাওক ধুনীয়া ধুনীয়া জুৱেলাৰী লগতে ধুনীয়া ধুনীয়া কাপোৰ আছে আপোনালোকে আহি যাব পাৰে আৰু এয়াও অসমৰে হয় ধুনীয়া ধুনীয়া কাপোৰ মেখেলা চাদৰ এয়া চাওক কিমান ধুনীয়া কালাৰ ইউনিক কালাৰ একদম আৰু এয়া মণিপুৰৰ ষ্টল আৰু ইফালে গুৱাহাটী অসমৰ বহুত আছে বেলেগ বেলেগ ঠাইৰো আছে আৰু এইফালে মই আৰু এয়া চাওক ইমান ধুনীয়া গামোচা আৰু এয়া নলবাৰী এয়া অসমৰ मणिपुर के वो जो इम्फाल है ना उसी से है और हम लोग का यही फनेक है ना बेड शीट है साड़ी भी 3 तरह के होता है प्योर सिल्क और रशियन सिल्क और कॉटन ये सब मिलता है নমস্কাৰ আমি অসমৰ চৰাইদেউ লাকুৱা আৰু আমি সাধাৰণতে এৰী মুগা আৰু টচৰৰ ওপৰতে কাম কৰোঁ আৰু কটনো আছে আৰু বিশেষকৈ আমাৰ মুগাৰ ওপৰত আমি নিজৰ চুমনিৰ দ্বাৰা উৎপাদিত মুগা আৰু একেবাৰে ঘৰতে কটা হাতে কটা মুগা সূতাৰে আমি কামবিলাক কৰোঁ এইবিলাক আছে এইবিলাক মুগাৰ যোৰা এইটো টচৰ হয় এৰি কাম কৰা আছে এটাতো এইটো এটা ব্ৰাইডেল কালেকশ্যন হয় গতিকে যদি আপোনালোকৰ বিয়া আহি আছে আপোনালোকে ইয়াত আহি ধুনীয়াকৈ কিনিব পাৰে বহুত ইউনিক হয় বস্তুবিলাক बिहार भागलपुर से टस्सर सिल्क आएगा एरी सिल्क आएगा मुगा है मटका सिल्क लीलन में आएगा जैसे ये साड़ी आएगी मधुबनी की साड़ी टस्सर में आएगा पूरा हैंड पेंटिंग होता है ये पूरा देख रहे हैं पूरा हैंड पेंटिंग है এইখন দোকান বিহাৰৰ হয় আপোনালোকক মই দেখাই আছোঁ আৰু এইটো পূৰা বিহাৰৰ ট্ৰেডিশ্যনেল হয় পেইণ্টখিনি নিজ হাতেৰে কৰিছে একদম হেণ্ডৱৰ্ক মানে পূৰা ইয়াত প্ৰতিটো বস্তু হেণ্ডলুম হয় গতিকে আপোনালোকে আহিব ভিজিট কৰিব বহুত ধুনীয়া হয় বস্তুবিলাক বিৰাটে ধুনীয়া আৰু কোৱালিটিবিলাকো মানে সাংঘাতিক ভাল মোৰ নাম মেঘালী দাস মোৰ ব্ৰেণ্ডটোৰ নাম হ'ল মেঘালী চিল্ক মই উজান বজাৰ গুৱাহাটীৰ মোৰ ইয়াতে মুগা আৰু পাটৰ আমি পিয়ৰে কাম কৰোঁ পাট মুগা এৰী টচৰ আৰু কটন কেঁচা পাট কটন নুনিও কৰোঁ সেইবোৰ আৰু আমি নেচাৰেল ডাই বেছি কাম কৰোঁ যেনে মুগাবিলাকত আমি এইখন মুগা মেখেলা চাদৰ
চ' ইয়াতে আমি চব গোটেইখিনি ডিজাইনিং পাৰ্টখিনি গোটেইখিনি নেচাৰেল ডায়েৰী কেঁচা হালধি পিঁয়াজৰ বাকলি লেক ইণ্ডিগো মানে আমি যিবোৰ নেচাৰেল বস্তু যি পাওঁ সেইবোৰৰ পৰা কালাৰ কৰি আমি এৰী সূতাখিনি ডাই কৰি তাৰ ওপৰত আমি ডিজাইনিং কৰি মানে সেনেকুৱা আমি হেৰি কৰি ইনপুট দিওঁ এইবোৰ মুগা হয় এইখিনি টচ পাত মিক্স আৰু এইখিনি টচৰ ছাইড বৰ্ডাৰ চেল্ফ বৰ্ডাৰ হয় এইখিনি এইবোৰ টচৰ এইটো টচৰ হয় বিৰাটে ধুনীয়া এটা মেখেলা চাদৰৰ যোৰা আৰু এখেতৰ ষ্টলখনৰ নাম হ'ল মেঘালী দাস আৰু এইযোৰ টচৰ এইযোৰ লৈ যায় এইটো আমাৰ এইযোৰো টচৰে হয় বিৰাটে ধুনীয়া मैं बनारस से आया हूँ यूपी बनारस की कुछ लेटेस्ट साड़ीज़ है मैं आपको दिखाना चाह रहा हूँ ये देखिए वेस्ट बंगाल शांति निकेतन इधर आपका फिर है मेरे पास टॉप का मटेरियल है दुपट्टा साड़ी बेड कवर ऑल कांथा वर्क है আৰু ইয়াৰে সকলোখিনি দোকান আপোনালোকক অলমষ্ট দেখালোঁ এতিয়া আমি যাম এক্সিবিশ্যন হল নম্বৰ 2লৈ আৰু ইয়াতো কেইখনমান ষ্টল আছে তো ইয়াৰখিনিও আপোনালোকক দেখাই দিলোঁ এতিয়া আমি ভিতৰলৈ আহিছোঁ ৰ'ব সোধোঁ দামবিলাক আৰু দেখাওঁ আপোনালোকক বস্তুবিলাক মই মিৰ্জাৰ পৰা আহিছোঁ এৰী স্পিনৰ পৰা আৰম্ভ কৰি এৰীৰ প্ৰডাক্ট যিকোনো ধৰণৰ প্ৰডাক্ট শাৰী হওক মেখেলা চাদৰ হওক ষ্টল হওক বিভিন্ন ধৰণৰ ষ্টল দেখিছে এইবিলাক এৰীৰ ভেৰাইটিজ আছে তো শাৰীও আছে সেইফালে আপুনি দেখিব এৰীৰ শাৰী আছে এখন এৰী কমপ্লিট পাট আছে মালবাৰী চিল্ক এয়া পাটৰ আছে বিভিন্ন ধৰণৰ শাৰী এখন আছে টচৰ তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মেটেৰিয়েল বনোৱা যায় মই ঢকুৱাখানা লখিমপুৰ হয় বৰবাৰী বুলি কয় আচল মেইন জেগা তাৰপিছত আৰু ইয়াতে মানে মিচিং কাপোৰ গেৰ' ষ্টাইলৰ আছে ৰিবি কেচমৰ আছে কটনৰ মাফলাৰ চব বড়ো ডিজাইনৰ ৰাভা ডিজাইনৰ চব মানে মেটেৰিয়েল আছে ৰেপাৰ আছে এইটো কাৰ্বি হয় কাৰ্বি জেকেট আৰু গামোচা এইটো মিচিং হয় ন এইটো জৰা এইটো মিচিং জৰা আৰু এইটো কি বুলি ক'লে ৰাভা জৰা আচ্ছা ৰাভা জৰা চাই আছোঁ ৰ'ব আমি আৰু এতিয়া আমাৰ হৈ গ'ল চোৱা মিলা ল'লোঁ আমি দুযোৰ কাপোৰ এতিয়া আমি ইয়াৰ পৰা যাওঁ গাইজ বোলা লেটছ গ' আৰু পেট পূজাৰহে কথা কিবা খাব লাগিব আৰু আমি বাহিৰত আহি গ'লোঁ ৰ'বক চব বাকী ধুনীয়াকৈ মই চব ইনষ্টাগ্ৰামত আপলোড দিম গতিকে আপোনালোকে ইনষ্টাগ্ৰামত মোক চাব একদম হিমাক্ষী তালুকদাৰ 5 বুলি আছে লগতে হিমাক্ষীছ মেকঅভাৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আৰু এতিয়া বিৰাতে গৰম আজি বিৰাতে গৰম আৰু এইফালে খুৰা আহিছে আমাৰ ৰিম্পী মণিকা খুটিৰ দেউতাক খুৰা তো খুৰায়ো বঢ়িয়াকৈ আহি আমাক জইন কৰিলে এতিয়া আমাৰ ইয়াত চব হ'ল আপোনালোকক কৈছোঁ এতিয়া খাবলৈ যাম কিবা ভোক লাগিছে ৰাতিপুৱা ঘৰতে যি খাই আহিছিলোঁ সেয়ে তেতিয়া অলপ পেট পূজা কৰিম বাকী ইয়াৰে ইমান ধুনীয়া হয় পৰিৱেশটো বিৰাতে ভাল লাগিছে আহি আৰু আপোনালোকে একদম আহিব ভিজিট কৰিব চিল্ক ফেব আৰু এইখন এখন হেণ্ডলুম এক্সিবিশ্যন হয় গতিকে আহিব ভিজিট কৰিব ধুনীয়া কাপোৰ আছে লৈ ল'ব আৰু এয়াই নেটফি গতিকে আহি যাব বাহিৰত এনেকৈ লগাই থোৱা আছে বেনাৰ আৰু এয়া নেটফিৰ ভিতৰ ভাগ নেটফি হাউচ গুৱাহাটী দিছপুৰ GS ৰোড এইটো এড্ৰেছ হয় গতিকে গুগলত মাৰি দিলে ধুনীয়াকৈ আহি যাব আপোনালোকে আহিব ভিজিট কৰিব এবাৰ আহি পালোঁ ফলগিৰি এতিয়া যাওঁ ৰ'ব ভিতৰলৈ আমি সদায় মানে কি গুৱাহাটী আহিলে এইখনতে আহোঁ খাবলৈ আৰু এয়া এওঁলোক বহিলে এইফালে আৰু ময়ো বহিলোঁ এইফালে এতিয়া আমি খানা অৰ্ডাৰ কৰিছোঁ যিহেতু আজি বৃহস্পতিবাৰ আমি নিৰামিষে অৰ্ডাৰ কৰিছোঁ তো বঢ়িয়াকৈ খাম আৰু আহি পেলাই ইফালে আমাৰ খানা আহি গ'ল পূৰা পিয়'ৰ ভেজ থালি এতিয়া খাওঁ ৰ'ব মজা আছে এয়া আমাৰ ছাবস্ক্ৰাইবাৰ লগ পাই গ'লোঁ এতিয়া মাৰ লগত ফটো উঠিব বোলে মই বিৰাট ভাল পাওঁ
আমি খাওঁ দেই আপুনি চব দেই ইমান ভাল লাগে এইখিনি বস্তু দিয়াচোন হ'ল আমাৰ দুৰ্ঘটনা সেয়া চেণ্ডেল ছিঙি তো পাতিব আহি গ'লো আৰু এইফালে আমাৰ মাৰ লগত চাওকচোন এয়া ছাবস্ক্ৰাইবাৰ ফটো উঠি আছে তাত ফাইনেলি আমি আহি পালোঁ পাঠশালা এইফালে এতিয়া ৰিম্পিয়ে নামিব বাই বাই গাইজ চাই থাকক আমি ঘৰ আহি পাই সুন্দৰ ফ্ৰেছ চেছ হৈ ল'লোঁ মোটামুটি 7টামান বজাত আমি আহি পাইছোঁ আৰু এইফালে মা আহি গ'লো আমি আহি পূৰা বঢ়িয়াকৈ ফ্ৰেছ হৈ গ'লোঁ আৰু আমাৰ ঘৰত বৰ্তমান আলহী আছে ৰ'বক দেখাই দিওঁ কোন কোন আছে আৰু এয়া চাওক হয়তো চাই দিয়াছোঁ এয়া ভাগিন আমাৰ একদম খৰচ লৈ বাজনা বজাই আছে এইফালে বা ভাগিনৰ মাক এইফালে আইতা এইফালে পেহী আৰু এইফালে বাবু বৌ আমাৰ অমিত হাই দিয়া হাই অঁ বাবা আমি ভাত পানী খাই ঘৰ আহি গ'লোঁ আৰু এইটোৱে আছিল আজিৰ ভিডিঅ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিব লগতে শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে যদি মোক আপোনালোকে ফেচবুক পেজত চাই আছে তেতিয়াহ'লে মোৰ পেজখন ফ'ল' কৰি দিব আৰু ইনষ্টাগ্ৰামত একদম বঢ়িয়া বঢ়িয়া ৰিলছ ফটোজ আপলোড কৰি থাকোঁ গতিকে মোক ইনষ্টাগ্ৰামত চাবলৈ নাপাহৰিব ভাল লাগিলে ফ'ল' কৰি দিব অতি সোনকালে লগ পাই আছোঁ এনে এটা ধামাকেদাৰ ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বি হেপী ষ্টে ষ্টাইলিছ এণ্ড বি ছেফ জয় অসম ভিডিঅ'টো চাবে ধন্যবাদ বাই বাই